নমস্কাৰ, ভাস্কৰ শৰ্মা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে বৰদৈচিলা থিয়েটাৰৰ খুহুতীয়া চৰিত্ৰত অভিনয় কৰা প্ৰণৱ শৰ্মা ডাঙৰীয়া। মই প্ৰণৱ শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। আৰু যিহেতু তেখেতে বৰ্তমান বৰদৈচিলা থিয়েটাৰত অভিনয় কৰি আছে, খুহুতীয়া চৰিত্ৰত অভিনয় কৰাৰ লগতে দুই এটা চিৰিয়াছ কেৰেক্টাৰত তেওঁ অভিনয় কৰিছে। মই তেওঁৰ ওচৰলৈ প্ৰথমতে যাবলৈ বিচাৰিম। মই প্ৰথমতে জানিব বিচাৰিম, যিহেতু আপুনি খুহুতীয়া চৰিত্ৰত বৰ্তমান বৰদৈচিলা থিয়েটাৰত আপুনি অভিনয় কৰি আছে, বৰদৈচিলা থিয়েটাৰৰ লগত আপুনি কেনেধৰণে প্ৰথমতে জড়িত হ'ল আমাক জনাব নেকি এই মুহূৰ্তত? এইটো মই যোৱা বছৰ বৃন্দাবনত আছিলোঁ। হয়, মৃদুলাইৰ লগত মোৰ বৰ ধুনীয়াকৈ পেয়াৰটো আহে। আমি তেখেতৰ লগত মই 8 বছৰ কাম কৰিছোঁ। হয়, গতিকে তেখেতে মোক এটা টাইমত ফোন কৰিলে, বোলে তই এইবছৰ বৰদৈচিলাত থাকিব লাগিব। মই তেতিয়াই সুধিছোঁ আকৌ যে আপুনি থাকিব ন? বোলে মই থাকিম কাৰণে তোক প্ৰপ'জেলটো দিছোঁ। মোক খুবেই ভাল লাগিলে মৃদুলাৰ লগত অভিনয় কৰি। মই আটাইতকৈ তাৰমানে ভ্ৰাম্যমানৰ ভিতৰত আটাইতকৈ মই মৃদুলাৰ লগত অভিনয় কৰিব সাংঘাতিক মই ভাল পাওঁ। আৰু বৰ্তমান আপোনালোকৰ বৰদৈচিলা থিয়েটাৰত 3খন নাটক, ভট্টাচাৰ্যৰ মা, মহীয়সী, মৰম মৰম বান্ধৱী বিদায় দিয়া আৰু মনে বিচাৰে মৰম। আপুনি 3খন নাটকতে আপুনি গোটেইখনতে আপুনি খুহুতীয়া চৰিত্ৰতে অভিনয় কৰিছেনে নে আপুনি চিৰিয়াছ? গোটেইখনতে মই খুহুতীয়া চৰিত্ৰতে অভিনয় কৰিছোঁ। কিন্তু তাৰ বৰ ভাল লাগিলে, তাতে নাম ল'ব লাগিব অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াক। তেখেতে মোক এনেকুৱা এটা ব্যতিক্ৰমী চৰিত্ৰ দিছে, তাৰমানে কমেডি প্লাছ ট্ৰেজেডি। আৰু তেখেতেও মই চিৰনমস্য বুলি ক'ব লাগিব। আৰু এতিয়ালৈকে যিমান দূৰ মই আগবাঢ়ি আহিছোঁ, তেখেতৰ নাটকৰ চৰিত্ৰতে মই আজি দৰ্শকৰ ওচৰত পৰিচিত হৈছোঁ। আৰু মৃদুলাই মোক তাৰমানে যিখিনি ফিডবেক দিয়ে, মই ঠিক তেনেকুৱা বেলেগ এক্টৰৰ লগত নাপাওঁ। আৰু তেখেতৰ মোৰ তাৰমানে কাজিয়া পচালো হৈ থাকে, দুইটা তাৰমানে এইটো ভাই ককাই নিচিনা যে অভিমানটো চলিয়ে থাকে। তেখেতে মোক গাজ দিয়ে, ময়ো গাজ দিওঁ। ঠিকে। মই আপোনাক দেখিলোঁ, আপুনি বৰদৈচিলা থিয়েটাৰত মৰমৰ বান্ধৱী বিদায় দিয়া নাটকখনত খুব এটা খুহুতীয়া চৰিত্ৰত আপুনি অভিনয় কৰা মই দেখা পালোঁ। হয় হয়। তাৰ যদি এটা আপুনি আপোনাৰ আটাইতকৈ ভাল লগা ডাইলগ যদি আমাৰ দৰ্শকসকলক যদি আপুনি এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰে। হয় হয়, মই তাৰমানে ডাইলগটো দিবটো একো ডাঙৰ কথা নহয়। ডাইলগটো তাৰমানে এক্টৰ নাথাকিলে ডাইলগটো দিয়াটো অকণমান প্ৰব্লেম হয়, আৰু সেইটো দৰ্শকেও মজাটো নাপায়। আমাৰ নাটক চাবলৈ আহক। মই সমূহ ৰাইজকে ইউটিউব চেনেলৰ দ্বাৰা আপোনালোকৰ চিৰনমস্য হৈছোঁ। আৰু মোৰ শুভাশীষ আপোনালোকৰ ওচৰত একদম সদায় থাকিব, বা আপোনালোকেও মোক আশীৰ্বাদ কৰক। মই আপোনালোকক এনেকৈ ৰাইজক হহুৱাব পাৰোঁ ইউটিউব চেনেলৰ যোগেদি। মই আপোনালোকক মাতিছোঁ, বৰদৈচিলা থিয়েটাৰ চাওক। আৰু বৰ্তমান আপোনালোকে ডিব্ৰুগড় চকীডিঙিত আজি সমাপ্ত কৰিছোঁ। কাইলৈৰ পৰা আপোনালোকৰ শ্ব' ক'ত থাকিব? কাইলৈৰ পৰা আমাৰ ডিগবৈত থাকিব। ডিগবৈ কোন জেগাত থাকিব? ডিগবৈ মই ইমানটো নাজানিম। ডিগবৈ বোধহয় ইণ্ডিয়া ক্লাবৰ বা এনেকুৱা ডিগবৈ ক্লাবতে থাকিব। কিন্তু ডিগবৈবাসীলৈও মই এটা মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আগবঢ়াইছোঁ, বৰদৈচিলা চাওক। বৰদৈচিলা চাই 3খন নাটকক আপোনালোকে আমাক অনুপ্ৰাণিত কৰক, বহুত ভাল লাগিব। কিন্তু নাটক হিচাপে বৰদৈচিলা এইবছৰ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছে। তাৰ লগতে মই আমাৰ দৰ্শকসকলে আৰু এটা কথা জানিব বিচাৰিব, যিহেতু প্ৰণৱ শৰ্মা ডাঙৰীয়া ঘৰ কোন ঠাইত অকণমান দৰ্শকসকলে জানিব বিচাৰিব। যদিহে আপুনি ঘৰৰ কোন জেগাৰ পৰা আপুনি আহিছে? মোৰ ঘৰ গোলাঘাট। মোৰ একদম পুৰণা ঠিকনা হ'ল মই গোলাঘাট কছাৰীহাটৰ ল'ৰা। আৰু মই এতিয়া আহি গণক পুখুৰীত নিগাজিকে বাসগৃহ হেৰি কৰিছোঁ। মোৰ ছোৱালী এজনী, মিছেছ। ঠিকে। প্ৰথমতে আপুনি ভ্ৰাম্যমান জগতত কিমান বছৰৰ পৰা বৰ্তমান জড়িত হৈ আছে? হেংগুলত মই 97ত চাংলত ফেনলা নাটক, পৰাগ কুমাৰ দাসৰ উপন্যাস, তাত প্ৰয়াত প্ৰশান্ত হাজৰিকাৰ হেঙুল থিয়েটাৰ প্ৰযোজক আছিলে। তেখেতৰ থিয়েটাৰত এণ্ট্ৰি হৈ আজিলৈকে মোটামুটি আৰু থিয়েটাৰৰে ভাত খাই আছোঁ। যদি মই আপোনাক এই মুহূৰ্তত সোধোঁ, আমাৰ দৰ্শকসকলে যদি জানিব বিচাৰে ভ্ৰাম্যমানৰ তিতা আৰু মিঠা অভিজ্ঞতা বুলি মই যদি আপোনাক সোধোঁ, এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব আমাৰ দৰ্শকসকলক? মই বহুতেই সুন্দৰ মিঠাই পাই আছোঁ এতিয়ালৈকে। বিশেষকৈ অভিনয়টো মোৰ নিচা উইথ প্ৰেছাৰ। কিন্তু হ'লেও দৰ্শকৰ যিটো মৰম বা অভিনয়টো কৰি আহি যিটো তাৰমানে দৰ্শকৰ সমাৱেশ ঘটে, শুভেচ্ছা এটা বা ধন্যবাদ এটা দিবলৈ, এইটোৰ কাৰণে মই প্ৰাউড ফিল কৰিয়ে মই অভিনয় কৰি আছোঁ। এতিয়ালৈকে মোৰ হেৰি এটা হোৱা নাই। আৰু কেতিয়াবা তিতা অভিনয় হয়, শিল্পী লাইফত সেইখিনি থাকে। আৰু আমি যদি কম্প্ৰমাইজ নকৰোঁ, যেনেকৈ ধৰক সীমান্তৰ প্ৰহৰীসকল
দেশ ৰক্ষাৰ কাৰণে সীমান্তৰ প্ৰহৰী হৈ আছে ঠিক ময়ো এটা প্ৰহৰী বুলিয়ে ভাবোঁ যে কালচাৰেল জগতটোত আমিও এটা যদি প্ৰহৰী হৈ পেলাই আপোনালোকৰ অংশীদাৰ হিচাপে জীয়াই থাকিব পাৰোঁ তেতিয়া বহুত ভাল লাগিব আৰু তোমাকো ভাল লাগিলে যে ইউটিউব চেনেলত আহি মোক প্ৰথমে এই ইণ্টাৰভিউটো লোৱাৰ কাৰণে তাৰমানে মই তোমাৰ থ্ৰুৰেদিয়ে যে অসমৰ জনশ্ৰোতাৰ ওচৰত এইটো কেমেৰাৰ থ্ৰুৰেদি সকলোকে নমস্কাৰ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ নাটক চাবলৈ আহক বহুত ভাল লাগিব আৰু লগতে বিশেষকৈ মই প্ৰণৱ শৰ্মা হিচাপে আপোনাক কৈছোঁ মোৰ কৌতুকটো এবাৰ চাওকচোন কেনেকুৱা লাগে যদি এই মুহূৰ্তত আপোনাৰ এটা মনলৈ অহা এটা নাটকৰ যে চিনেমা দৰ্শকসকলক শুনাই দিয়ে তেতিয়া খুবেই ভাল পাব দৰ্শক ইয়াত এটা মোৰ তাৰমানে কমেডি কৰি কৰি মহীয়সী নাটকখন আমাৰ এটা বিতৰ্কৰ সৃষ্টি হৈছিলে কিন্তু মহীয়সী নাটকখন কোনো বিতৰ্কৰ সৃষ্টি হ'বলগীয়া বিষয়বস্তু নহয় কিন্তু তেখেতলোকৰ সেই মহীয়সী নাটকখনৰে মোৰ এটা কমেডিৰ কেৰেক্টাৰ আছিলে DSPৰ দেউতাক এজন তাৰ ভিতৰতে মোৰ এটা চিৰিয়াছ সংলাপ মই আহিছিলে মোৰ যেতিয়া ডাঙৰ ল'ৰাটো ঢুকাই যায় মোৰ বোৱাৰীৰ এটা সন্তান জন্ম হৈছে সন্তান জন্ম হোৱাৰ পিছতে যে মোৰ হেৰি ঢুকাই যায় এইটো ল'ৰাটো ঢুকাই যায় তেতিয়া মোৰ এটা সংলাপ আছিলে সেই সংলাপটোকে মই অকণমান আওৰাই দিছোঁ যে ইও মোৰে ল'ৰা ডাঙৰটোৰ সম্পূৰ্ণ বিপৰীত ভগৱানে তাক বৰ সোনকালে কাঢ়ি লৈ গ'লো তাতকৈ ডাঙৰ কথা হ'ল কি জানো মোৰ এই বোৱাৰীজনী দুমাহ ধৰি তাই ভিতৰতে সোমাই আছে সম্পূৰ্ণ সধবা সাজতে কিবা ক'লে কয় যে বিধৱা হৈ মই অৰিন্দমক মাৰি পেলাব নোৱাৰোঁ তাতকৈ ডাঙৰ কথা হ'ল এটা বোৱাৰীজনীৰ সদ্যজাত সন্তান ইয়াতকৈ আৰু ডাঙৰ কথা কিবা থাকিব পাৰে নেকি থেংক ইউ খুবেই ভাল লাগিলে খুব এটা চিৰিয়াছ বিষয়ৰ ওপৰত আপুনি এটা মানে নাটকত মানে ডেলিভাৰী দিছে নহয় জানো হয় খুবেই ভাল লাগিছে দৰ্শকসকল চাগে নিশ্চয় ভাল পাইছে তাৰ লগতে আমি আৰু কেইটামান আপোনালোকৰ কথা জানিব বিচাৰিম কিছুমান ভ্ৰাম্যমাণৰ ভিতৰুৱা কথা হয় আপোনালোকে যেতিয়া ভ্ৰাম্যমাণৰ মঞ্চত নাটক পৰিৱেশন কৰি থাকে তেতিয়া সচৰাচৰ আপোনালোকে খুব কাপোৰ কানি আপোনালোকে খুব মানে সজোৱা দেখা যায় হয় সেই কথাখিনি ধৰি লওক আমাক দৰ্শকসকলক অকণমান জনাব নেকি কেনেধৰণে আপোনালোকে কাপোৰ ইমান ফটককৈ সলাই আহে বা আপোনালোকৰ ধৰি লওক যিখিনি ধৰি লওক মেনেজমেণ্ট হয় নাটক কৰোঁতে আপোনালোকে যিখিনি মেনেজমেণ্ট পায় হঠাৎ আপুনি এটা লং পেণ্ট পিন্ধি আছে অলপ পাছত আপোনাৰ এটা আপোনাৰ হাফ পেণ্ট পিন্ধাৰ ৰোল এটা আছে আপুনি ফটককৈ সলাই আহিলে ভ্ৰাম্যমাণৰ ভিতৰুৱা কথা হয় কেনেধৰণে আপোনালোকে সেই বস্তুখিনি মেনেজ কৰে তাৰমানে কি এক্টৰ এজনৰ চৰিত্ৰ লৈ পেলাই তেনেকৈ এটা কেৰিকেচাৰটো থাকেই আৰু তেখেতে নিজেও প্ৰিপেৰেশ্যন হৈ থাকে আৰু মেনেজমেণ্টে তাৰমানে অসম্ভৱ সহায় কৰে দেই যে এখেতৰ পিছৰ চিনটোত এনেকুৱা এটা সংলাপ থাকিব এনেকুৱা এটা কষ্টিউম থাকিব মেনেজমেণ্টে বা আমাৰ থিয়েটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যথেষ্টখিনি অৰিহণা থাকে আৰু এটা কথা সুধোঁ যিহেতু আপুনি ভ্ৰাম্যমাণৰ মঞ্চত অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিছে হয় বিভিন্ন প্ৰান্তত আপোনাৰ ধৰি লওক আপুনি সকলোবিলাক মঞ্চতে খুহুতীয়াৰ লগতে ধৰক আপুনি চিৰিয়াছ মেটাৰটো অভিনয় কৰিছে হয় তাৰ লগত আৰু অন্যান্য কেনেধৰণৰ আপুনি অভিনয় মানে কৰিছে তাৰ লগতে মই ধৰক এইটো শংকৰদেৱ থিয়েটাৰ বিশ্ব শইকীয়াৰ প্ৰযোজিত তেখেতৰ তাত বিন লাডেন চৰিত্ৰটো অভিনয় কৰিছে ওছামা বিন লাডেন সেই চৰিত্ৰটো অভিনয় কৰি খুবেই ভাল লাগিলে খুব ভাল লাগিলে আৰু চাংলট ফেনলাৰ যিটো গৌতম সোণোৱাল কেৰেক্টাৰটো আছিলে সেই চৰিত্ৰটো কম চিন কিন্তু কৰি মোৰ বৰ বিৰাট আত্মসন্তুষ্টি লাভ কৰিছোঁ চৰিত্ৰ এটা কৰাটো সহজ কিন্তু ভাবি ওলোৱাটো অকণমান কঠিন হৈ পৰে গতিকে নাট্যকাৰ প্ৰযোজক বা ইউটিউব চেনেল তোমালোকৰ চেনেলটোক মই এইটো হেৰি এটা কৰিবই লাগিব শুভেচ্ছা এটা দিব লাগিব যে আমাক আগবঢ়াই নিয়াত তোমালোকে যিটো এটা প্ৰয়াস কৰিছা এইটো কোনো তেনেকুৱা পেছাদাৰী অনুষ্ঠান নহয় তোমালোকে ইমান সময় খৰচ কৰি ইমান ৰাতিলৈকে মোৰ লগত এই পেণ্ডেল ভঙা অনুষ্ঠান এটাত থাকি তোমালোকে যিটো তাৰমানে শিল্পী এজনক আগবঢ়াই নিয়াত তোমাৰ এইটো অৰিহণা বুলি ক'ব লাগিব এইটো মই একদম চেলুট মাৰিছোঁ এইটো বহুত ভাল লাগিছে মই দৰ্শকসকলক পুনৰ কৈছোঁ আমি বৰ্তমান আছোঁ ডিব্ৰুগড় চকীডিঙিত আৰু চকীডিঙিৰ ক্ষেত্ৰত আজি তৃতীয় নিশাৰ নাট ইতিমধ্যে সমাপ্ত হৈছে আৰু নাট সমাপ্তিৰ পাছতে প্ৰণৱ শৰ্মা ডাঙৰীয়াই আমাৰ লগত এটা সাক্ষাৎকাৰ দিছে
মোৰ ইউটিউব চেনেলত আৰু তেখেতক মই যিধৰণে কৈছোঁ তেওঁ তেনেধৰণে আগবাঢ়ি আহিছে সদৌ শেষত মই আপোনাৰ কাষলৈ আহিছোঁ ভ্ৰাম্যমানৰ ভৱিষ্যতৰ দিনবিলাকত আপোনাৰ পৰিকল্পনা কি হ'ব ভৱিষ্যতৰ ভ্ৰাম্যমানৰ পৰিকল্পনাটো বৰ সুন্দৰকৈ চলি থাকিব যেতিয়া দৰ্শকে এই বস্তুটো আকোৱালি লৈ থাকিব কাৰণ ভ্ৰাম্যমান চোৱা এতিয়া দৰ্শক বহুত আছে দেই বহুত আছে তাৰ ভিতৰতে গ্ৰিমিকবোৰ এৰুৱাই চিত্ৰহাৰা আঁতৰাই এই অভিজিৎ ভট্টাচাৰ্যৰ ড্ৰামাৰে যিটো তাৰমানে অভিনয়ৰ প্ৰয়াস দি আহিছে ড্ৰামা দি আহিছে মই এইটোৱে কওঁ যে ভ্ৰাম্যমানৰ ভৱিষ্যতটো আছেই অসমৰ ৰাইজৰ ওচৰত ভ্ৰাম্যমানৰ হেৰিটো থাকিবই যেনেকৈ তুমি এতিয়া মোৰ লগত এই 1-1:30 বজাত টাইমটোত তোমাৰ এটাই কি নাটক প্ৰয়াসী ল'ৰা তুমি নিশ্চয় নিশ্চয় তুমি নতুন 2-এটা বজাত তুমি শুই থাকিব পাৰিলাহেঁতেন গতিকে কিহৰ কাৰণে যে অভিনয়টো ভাল লাগিছে অভিনয় ভাল লাগিছে কাৰ নাটক অভিজিৎ ভট্টাচাৰ্যৰ নাটক কিন্তু মই কোনোবাই কিবা ক'লোঁ মই এইটো নুশুনো তেওঁৰ নিচিনা আৰু 10জন আহক তেখেতেও স্বীকাৰ কৰে যে ভ্ৰাম্যমানটো জীয়াই থাকক তেখেতৰ মেইন উদ্দেশ্য হ'ল অভিজিৎ ভট্টাচাৰ্যৰ নজৰুল ইছলামৰ মেইন উদ্দেশ্য হ'ল কৃষ্ণ ৰয় আবাহন থিয়েটাৰৰ প্ৰযোজক বা এতিয়া প্ৰস্তুতি হেৰি কৰিছে এইটো গতিকে গোটেই টোটেলিটিটোত ভ্ৰাম্যমানটো জীয়াই থাকক আৰু আপোনালোকৰ আশীষ আপোনালোকৰ আগমনে ভ্ৰাম্যমানটো জীয়াই ৰাখক মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আপোনালোকে ভ্ৰাম্যমানটো জীয়াই ৰাখিব লাগিব সমূহ ইটি চেনেলৰ চাই থকা সকলৰ দৰ্শকসকলক মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে ভ্ৰাম্যমানটো চাই থাকিবই লাগিব আমাৰ যেনেকৈ সীমান্ত প্ৰহৰীসকল এটা সীমান্ত ৰখীয়া হৈ আছে আমিও ঠিক তেনেকৈ এই কালচাৰেল জগতটো ভ্ৰাম্যমান জগতটো এতিয়া মৃতপ্ৰায় অৱস্থা হৈছে আমি যেনেকৈ জীয়াই ৰাখিব লাগিব ঠিক তোমালোকেও তেনেকৈ এই প্ৰয়াস কৰিছা এই বস্তুটো জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে প্ৰণৱ শৰ্মা ডাঙৰীয়া বৰ্তমান তেওঁ বৰদৈচিলা নাট্যগোষ্ঠীৰ লগত প্ৰথমতে তেওঁ জড়িত হৈ আছে আৰু তেওঁ খুবেই 3খন নাটকত তেখেতে খুবেই এক সুন্দৰভাৱে তেখেতে অভিনয় কৰিছে অকল এখেতেই নহয় বৰদৈচিলা থিয়েটাৰৰ সমূহ কলা কৌশলীয়ে সুন্দৰ অভিনয় কৰি অসমৰ মন প্ৰাণ ইতিমধ্যে হৈ নিছে আৰু হয়তো বহাগ বিহুৰ উৰুকাৰ আগদিনাখনলৈকে হয়তো আপোনালোকৰ অসমৰ বিভিন্ন মঞ্চত পেণ্ডেল কৰিব মই সদৌ অসমবাসীক মোৰ ইউটিউব চেনেলৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ আহক বৰদৈচিলা থিয়েটাৰ চাওক অভিজিৎ ভট্টাচাৰ্যৰ 3খন নাটকেই বৰ্তমান খুবেই সুন্দৰ হৈছে আৰু যথেষ্ট ৰাইজৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে তাৰ লগতে অহা বৰ্ষত প্ৰণৱ শৰ্মা থাকিব অসমৰ এখন আগশাৰী নাট্যগোষ্ঠী কোহিনুৰ থিয়েটাৰৰ লগত তেখেত জড়িত হৈ থাকিব আৰু কোহিনুৰ থিয়েটাৰ চাবলৈ আপোনালোকক এই মঞ্চৰ পৰা মই ইউটিউব চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ আৰু আপুনি কিবা ক'ব নেকি নহয় যাৰ নামেই পৰিচয় কোহিনুৰ কোন আছে দৰকাৰ নাই তাৰ লগতে মই আৰু এটা কথা সুধো কোহিনুৰ থিয়েটাৰত আপুনি কেনেধৰণৰ অভিনয় এতিয়ালৈকে মই তেনেকুৱা হেৰি পোৱা নাই বাৰু 3খন নাটক আমি আৰু ডিছকাশ্যন হ'ম এই ইয়াৰ পৰা 12 এপ্ৰিলত আমি আজৰি হৈ লওঁ তাৰ পৰা ডিছকাশ্যন হ'ব ঠিক আছে মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ উত্তৰ কামনা কৰিছোঁ ভৱিষ্যত দিনত আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ আৰু চাই থাকিব ভাস্কৰ শৰ্মা ইউটিউব চেনেল আপুনি এবাৰ কৈ দিয়ক চাই থাকিব ভাস্কৰ শৰ্মা ইউটিউব চেনেল ভাস্কৰ শৰ্মাৰ ইউটিউব চেনেলটো চাব বেলটো বজাব আৰু ভাস্কৰ বৰ এটা নাট্যকৰ্মী ল'ৰা আৰু এই নাটক ভাল পোৱা ল'ৰা নাটক পাগল বুলিয়ে ক'ব লাগিব আপোনালোকে চাব বৰদৈচিলা চাবলৈ আহক ধন্যবাদ